গ্ৰাম্য মহিলাৰে ওৱান মেন আৰ্মি হিচাপে চৰকাৰ চলাই আছিলে আৰু বাকী কাৰো একো নাছিলে। সেইটো গণতন্ত্ৰত কেতিয়াও হ'ব নোৱাৰে। ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হয়। চৰকাৰৰ তৰফৰ পৰা আজি বাজেট সেশ্যন হৈ যোৱাৰ পিছত আমি আপোনালোকৰ লগত আলোচনা কৰাৰ কাৰণে এই সুবিধাটো লোৱা হৈছে। ইয়াত উপস্থিত আছে আমাৰ GSPৰ ভাইচ প্ৰেছিডেণ্ট তথা আমাৰ EM ঘনেশ্যাম দাস ডাঙৰীয়া, আমাৰ EM ৰেওৰেৱা নাৰ্জীহাৰী ডাঙৰীয়া। মই প্ৰথমতে আপোনালোকক আদৰণি জনাইছোঁ। বিশেষভাৱে প্ৰথম ক'ব বিচাৰিছোঁ যে যোৱাকালি আমাৰ বাজেট পাছ হৈ গ'ল আৰু 25 তাৰিখে এনুৱেল অপাৰেশ্যন প্লান এইটো দাখিল কৰা হ'ব। আৰু এই বছৰ আমাৰ বাজেটত আমি দীঘলীয়া এটা BTC যিটো চৰকাৰ চলি আছিলে সেই সময়ত কোনটো শিতানত কোনটো বিভাগত কাম হৈছে হোৱা নাই এইবিলাক চব চোৱা চিতা কৰি যে বৰ্তমানৰ সময়ত য'ত প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে যে এইটো অমৃতকাল আৰু অমৃতকালক ভাৰতবৰ্ষখন বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ এখন দেশ হিচাপে গঢ়াৰ কাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা সংকল্প লৈছে আৰু সেই সংকল্প লৈ সমগ্ৰ ভাৰতত বিভিন্ন ৰাজ্যবিলাকত এতিয়া সকলো সিদ্ধান্ত লৈছে, বিভিন্ন স্কিম প্ৰজেক্টবিলাক লৈছে। আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত অসমত কেইদিনমান আগতে বাজেট পাছ হৈ গ'ল। তাত আমি দেখিবলৈ পাইছোঁ যে অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্ট আৰু সাময়িকভাৱে অৰ্থনৈতিক উন্নয়ন, সামাজিক স্থিৰতা অনাৰ কাৰণে বিভিন্ন আঁচনিবিলাক সেই বাজেটত ৰিফ্লেক্ট কৰিছে। আমিও এই কাউন্সিলখনৰ ওপৰত 35 লাখ জনসাধাৰণৰ আশা আকাংক্ষা জড়িত হৈ আছে আৰু সেইকাৰণে কাউন্সিলত আমি যিখিনি আমি বাজেট বনাইছোঁ বা বাজেট তৈয়াৰ কৰিছোঁ তাত এই অঞ্চলৰ ইনফ্ৰাষ্ট্ৰাকচাৰ, এই অঞ্চলৰ সৰ্বাংগীন উন্নয়ন, এই অঞ্চলৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিভিন্ন ইছ্যুবিলাক এড্ৰেছ কৰিব পৰাকৈ সুবিধা আমাৰ বাজেটত আমি ৰাখি থৈছোঁ। আৰু দীঘলীয়া সময়ত যিবিলাক গেপ আমাৰ হৈছিলে এই গেপবিলাক পূৰণ কৰাৰ কাৰণে আমি চেষ্টা চলাইছোঁ। আপোনালোক সকলোৱে জানে যে 2003 চনতে ইষ্টাব্লিছ হোৱা যে BTC যিখন কাউন্সিল আছিলে এই কাউন্সিলৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ বুলি ক'বলৈ ইয়াতে আপোনাৰ ছেক্ৰেটাৰিয়েট অফিচৰ বাদে ইয়াত এতিয়ালৈকে EM সকলক থাকিবলৈ কোৱাৰ্টাৰ নাই, MCLA সকলক থাকিবলৈ কোৱাৰ্টাৰ নাই, ভাল এটা অডিটৰিয়াম নাই, বিভিন্ন সমস্যাবিলাক ইয়াত চলি আছিলে। সেই সমস্যাবিলাক দূৰ কৰাৰ কাৰণে এইবাৰ আমাৰ বাজেটত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্ট পাইছোঁ আমি এই ইনফ্ৰাষ্ট্ৰাকচাৰ যোৱা বছৰৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্টেদি আমি ইতিমধ্যে EM কোৱাৰ্টাৰ আৰু MCLA কোৱাৰ্টাৰ নিৰ্মাণ কৰি আছোঁ, যিটো নেকি 15% অলৰেডি প্ৰগ্ৰেছ ৰিপৰ্ট আমাৰ তাত আহিছে আৰু আহি থকা এক বছৰৰ ভিতৰত এইটো নিৰ্মাণ সম্পূৰ্ণ হৈ যাব তেনেকুৱা আমি ক'ব পাৰোঁ। গতিকে এক বছৰৰ পিছত আমাৰ EM MCLA সকলে ভাড়া ঘৰত থাকিব নালাগে, সকলো আমাৰ কোৱাৰ্টাৰত থাকি ভাল পৰিৱেশত ইয়াত অফিচ কৰিব পাৰিব, কাউন্সিল এটেণ্ড কৰিব পাৰিব আৰু বড়োলেণ্ড অঞ্চলৰ ৰাইজৰ উন্নয়নৰ কাম কাজ কৰিব পাৰিব। ইয়াৰ কাৰণে মিউনিচিপালিটি চেয়াৰমেন ডাঙৰীয়ানী আৰু আমাৰ আৰ্বান ডিপাৰ্টমেণ্টে আলোচনা কৰি আছে। আমিও এইটো ইচ্ছা কৰিছোঁ কোকৰাঝাৰ টাউনখন আমাৰ একমাত্ৰ কেপিটেল চিটি বড়োলেণ্ডৰ, সিখন যেনেকৈ সজাই বৰাই আনিব লাগিছিলে, ইয়াত বহুত বাহিৰৰ পৰ্যটক আহে, বহুত অফিচাৰ্ছ আহে, সকলো বিচাৰে চাই যে কোকৰাঝাৰ টাউনখন সুন্দৰ হ'ব লাগে। তো এতিয়া আমি এটা প্ৰপ'জেল যিটো PM ডিভাইন বুলি নতুন এটা স্কিম আহিছে তাত কাৰিগাঁৱৰ পৰা আমাৰ ছেক্ৰেটাৰিয়েটলৈকে এটা 4 লেন ৰাস্তাৰ কাৰণে আমি প্ৰপ'জেল দিছোঁ। এই ৰাস্তাটো যদি হৈ যায় এটা আমাৰ কাম হ'ব। আৰু টাউনখন ইতিমধ্যে CIDFৰ প্ৰজেক্ট চলি আছে ৰাস্তা পদূলি নিৰ্মাণ কৰা। এইখিনি হোৱাৰ পিছত আৰু বহুতখিনি সুবিধা আমি কৰিব লাগিব আৰু ইয়াত আমাক অলপ কোঅপাৰেট কৰিব লাগিব পাব্লিকে, যে কাৰণ তেখেতৰ সুবিধাৰ্থে আমি বহুত কাম কৰিবলৈ গৈ আছোঁ। চ' সেই মাৰ্কেটখন আমাৰ চবৰে কনচাৰ্ণ আৰু সেই মাৰ্কেটখন আমি শিফ্ট কৰাৰ কাৰণে চিন্তা কৰিছোঁ আৰু কনচালটেশ্যন চলি আছে। আমি ভাবোঁ যে কম দিনৰ ভিতৰতে ইয়াৰ এটা সলিউশ্যন ওলাব আৰু এই মাৰ্কেটটো আমি ক'ৰবাত ভাল ঠাইত আমাৰ মানুহবিলাকে যাতে
ব্যৱসায় কৰিব পাৰে বা কিনা বেচা কৰিব পাৰে, ভাল ঠাইত শিফ্ট কৰিব পাৰিম বুলি মই আশা কৰিছোঁ। কোকৰাঝাৰ টাউনত আমি এটা কনভেনশ্যন হল নিৰ্মাণ কৰিবলৈ গৈ আছোঁ আৰু আমাৰ ছেক্ৰেটাৰিয়েট কেম্পাছৰ ভিতৰতো আৰু 300 কেপাচিটিৰ এটা অডিটৰিয়াম আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ আৰু ইয়াৰ লগতে এটা ষ্টেট অফ আৰ্ট গেষ্ট হাউচ কোকৰাঝাৰত যিটো নেকি এটা নেশ্যনেল ষ্টেণ্ডাৰ্ডৰ হ'ব, যে ষ্টেট অফ আৰ্ট গেষ্ট হাউচ এখন আমি নিৰ্মাণ কৰিবলৈ কোকৰাঝাৰত গৈ আছোঁ। এইটো যোৱাবাৰৰ যিটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড আছিলে, ইনফ্ৰাষ্ট্ৰাকচাৰ গ্ৰাণ্ট আছিলে, ইয়াৰ পৰা আমি সেইটো নিৰ্মাণ কৰিবলৈ গৈ আছোঁ আৰু ইয়াৰ লগে লগে এট দ্য ছেম টাইম আৰু কিছুমান ইনফ্ৰাষ্ট্ৰাকচাৰ আমি এই বছৰ যিটো আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ফাণ্ড আছিলে 20-23, ইয়াৰ দ্বাৰা মাজবাটত এখন গেষ্ট হাউচ আৰু কালাইগাঁৱত এখন গেষ্ট হাউচ নিৰ্মাণ কৰা ইতিমধ্যে ঠিক কৰা হৈছে। আৰু এই বছৰ যিটো নতুন বছৰ হ'ব, তাত আমি প্ৰত্যেকটো আমাৰ সমষ্টিত আমি প্ৰয়াস কৰিছোঁ যে এটা ষ্টেডিয়াম আমি ৰুৰেল ষ্টেডিয়াম নিৰ্মাণ কৰাৰ কাৰণে আমি প্ৰয়াস এটা কৰিছোঁ। যোৱা বছৰৰ আমাৰ যিটো SOPD আছিলে, এই SOPD দি আমি 400তকৈ বেছি স্কুল ৰিপেয়াৰিং কৰিছোঁ আৰু এখন নতুন স্কুল আমি এলিমেণ্টাৰী স্কুল আমি নিৰ্মাণ কৰিছোঁ। এই বছৰো আমি আৰু 500 স্কুল ৰিপেয়াৰিং কৰিম আৰু মোৰ দেন 100 স্কুল নতুন স্কুল আমি এই বছৰো আমি নিৰ্মাণ কৰিম। মই অসম চৰকাৰক ধন্যবাদ জনাবলৈ বিচাৰোঁ। আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আৰু শিক্ষামন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত অসমৰ স্কুল ইনফ্ৰাষ্ট্ৰাকচাৰ আৰু কলেজ ইনফ্ৰাষ্ট্ৰাকচাৰ বহুত গুৰুত্ব দিয়া গৈছে, যাৰ দ্বাৰা হাইস্কুল হায়াৰ ছেকেণ্ডাৰীবিলাকক 8 কোটিৰ পৰা 12 কোটি পৰ্যন্ত টকা দিয়া হৈছে, কলেজ নিৰ্মাণৰ কাৰণে টকা দিয়া হৈছে। চ' আমাৰ ইয়াত আমি যিটো প্ৰাইমাৰী আৰু এলিমেণ্টাৰী যি ষ্টেণ্ডাৰ্ড যিখিনি আমাৰ স্কুলছ আছে, সেইখিনি স্কুলটো আমি অতি শীঘ্ৰে নিৰ্মাণ কৰাৰ কাৰণে ব্যৱস্থা কৰিছোঁ। 15 ফাইনেন্সৰ দ্বাৰা আমাৰ হাইস্কুল পৰ্যন্ত যিমানখিনি টয়লেট আছে আৰু যিমানখিনি খোৱা পানীৰ অভাৱ আছিলে, সেইটো এই বছৰত সম্পূৰ্ণ কৰিবলৈ আমি গৈ আছোঁ। যিমানখিনি স্কুলত টয়লেট লাগে আৰু খোৱা পানীৰ প্ৰব্লেম আছে, আপ টু হাইস্কুল হায়াৰ ছেকেণ্ডাৰী এণ্ড কলেজ, এইটো ফাইনেন্সিয়েল ইয়াৰত সেইটো সম্পূৰ্ণ হৈ যাব। ইয়াৰ কাৰণে আমি সম্পূৰ্ণ ইয়াৰ কাৰণে স্কিম বনাইছোঁ। ইতিমধ্যে স্কিমটো অলৰেডি ইমপ্লিমেণ্ট হৈ গৈছে। চ' সেইখিনি কাম অলৰেডি আমি হাতত লৈছোঁ। আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ, যিটো আমাৰ পেকেজ আছিলে 1500 crore, ইয়াৰে 6টা স্কিম অলৰেডি আমাৰ এপ্ৰুভেল পাই গ'ল, চেংচন হৈ গ'ল। ইয়াৰ টেণ্ডাৰ কৰিবলৈ আমি গৈ আছোঁ আৰু সেই 6টা স্কিমৰ ভিতৰত আছে আমাৰ পলিটেকনিক ইনষ্টিটিউশ্যন, আমাৰ ইয়াত আছে গোৰ্খা ভৱন, ইয়াত আছে আমাৰ বিৰছা মুণ্ডা ভৱন। তেনেকৈ কৰি পেলাই কিছুমান ভাল ভাল ইনষ্টিটিউশ্যন আমি সৃষ্টি কৰিবলৈ গৈ আছোঁ আৰু এইটো অতি শীঘ্ৰে টেণ্ডাৰ কৰি আধৰুৱা কাম আছিলে, বহুতখিনি দলং সাৱধান হৈ আছিলে, সেই ঠিকাদাৰবিলাকক আমি বাৰম্বাৰ ৰিমাইণ্ড দিলোঁ যে কামটো কৰিব লাগে। 2 বছৰ যেতিয়া দেখিলোঁ যে তেখেতসকলে কামটো নকৰে, এই বহুতখিনি কাম কেঞ্চেল কৰি আমি ৰিটেণ্ডাৰ কৰিছোঁ আৰু এই যিটো আমাৰ 6 ফাইনেন্সৰ গেপ গ্ৰাণ্ট বিভিন্ন পইচা আহে, আমাৰ SOPDৰ পইচা, সেইবিলাকেদি এই আধৰুৱা ব্ৰিজ আৰু ৰাস্তাখিনি নিৰ্মাণ কৰিবলৈ আমি গৈ আছোঁ। এই বছৰ পুনৰ মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ যে আমাক পুনৰ গুডউইল যিটো মিছন আছিলে, যাৰ দ্বাৰা আমি ৰোড এণ্ড ব্ৰিজ কনষ্ট্ৰাকশ্যনৰ এটা আঁচনি লৈছিলোঁ, এই ৰোড আৰু ব্ৰিজ কনষ্ট্ৰাকশ্যনৰ আঁচনিটো আমি ইতিমধ্যে এপ্ৰুভেল পাইছোঁ। এই বছৰো আমি মোৰ দেন 600 কিলোমিটাৰ ৰাস্তা আমি নিৰ্মাণ কৰিবলৈ গৈ আছোঁ। চ' এইটো আমাৰ কাৰণে এটা ডাঙৰ এটা এচিভমেণ্ট এই বছৰৰ কাৰণে। আৰু আপোনালোকক মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ বহুত সন্মানীয় ব্যক্তিবিলাক গাঁও অঞ্চলৰ পৰা আহে, তেখেতসকলে কেতিয়াবা ঢুকাই যোৱাৰ পিছত, স্বৰ্গবাসী হৈ যোৱাৰ পিছত তেখেতসকলৰ কণ্ট্ৰিবিউশ্যনবিলাক আমি পাহৰি যাওঁ। এইকাৰণে আমি বহাগৰ 1 তাৰিখত প্ৰত্যেকটো সমষ্টিত, আমাৰ MCLA সমষ্টিত 3-3টাকৈ ৰাস্তা আমাৰ বিভিন্ন সমাজক কণ্ট্ৰিবিউশ্যন দিয়া ব্যক্তি, স্পৰ্টছত হওক, কালচাৰত হওক, পলিটিক্সত হওক, বিভিন্ন দিশত আমাক কণ্ট্ৰিবিউশ্যন দিয়া ব্যক্তিসকলৰ কাৰণে আমি মানে এটাকৈ ৰাস্তা, মানে 3টাকৈ এটা সমষ্টিৰ ৰাস্তা নামাকৰণ কৰি পেলাই তেখেতসকলক সন্মান দিবলৈ আমি গৈ আছোঁ। এই বছৰ যিটো আমাৰ বাজেট আছিলে, এই বাজেটত আমি অমৃতকালটো লক্ষ্য ৰাখি পেলাই বহুতখিনি কথা চিন্তা কৰি, আপোনালোকে ইতিমধ্যে গম পায় যোৱা বছৰত আমাৰ ইয়াত বহুতখিনি ভাল প্ৰগ্ৰাম হৈ গৈছে। এই প্ৰগ্ৰামবিলাক আপোনালোকে সকলোৱে জানে আৰু সেই প্ৰগ্ৰামবিলাক লৈ পেলাই বড়োলেণ্ডৰ যিটো ইমেজ, বড়োলেণ্ডৰ যিটো আমাৰ সন্মান, সেইটো আগলৈ আমি লৈ যাব বিচাৰিছোঁ।
সেইকাৰণে এটা সময়ত বড়োলেণ্ড বুলি ক'লে হত্যা হিংসা বহুত নেগেটিভিটি এটা আছিলে মানুহৰ বড়োলেণ্ডত যাব নোৱাৰে বড়োলেণ্ডত কাম নহয় বড়োলেণ্ডত কৰাপশ্যন হয় এইবিলাক হয় যে আপুনি যদি যোৱা 2004 চনৰ পৰা 2014 চনলৈ কেগ ৰিপৰ্টবিলাক চাই তেতিয়া আপুনি গম পাব প্ৰত্যেকটো কেগ ৰিপৰ্টত আগৰ চৰকাৰৰ কামবিলাক তাতে লিখা আছে সেইকাৰণে মই যোৱাকালি কৈছোঁ এছেম্বলিত যে যোৱা 2 বছৰৰ আমাৰ যিটো বাজেট আছিলে যিটো AOP আছিলে সেইটো আমাৰ কাৰণে আমি কৈছোঁ যে এইটো পাপ মোচন আছিলে কিয় পাপ মোচন আছিল আগৰ চৰকাৰে 2900 কোটি লাইবিলিটি কৰি থৈ গৈছে এই লাইবিলিটিখিনি যদি আমাৰ কোনোবা জেনুইন কাম কৰা মানুহবিলাকক দিব নোৱাৰে এইটো মানে এই চৰকাৰৰ পাপ লাগিব তো এই কাৰণে এই পাপটো তেখেতসকলে আগৰ টিমটোৱে কৰি থৈ গ'ল আমি সেই পাপটো মুচিবলৈ যোৱা বছৰ আৰু ইয়াৰ আগৰ বছৰত কিছুমান লাইবিলিটিত পইচা দিব লগা হৈছে তো সেই লাইবিলিটিখিনি দি পেলাই আমাৰ কিছুমান ব্যক্তি যিসকলে পইচা ধাৰ কৰি ক'ৰবাত কিবা কৰি পেলাই কামবিলাক কৰিছিলে ঠিকাদাৰ হ'ম বুলি কাম কিবা এটা ফাইনেন্সিয়েল বেনিফিট পাব বুলি সেই ব্যক্তিসকলক মানে 10 বছৰ 5 7 বছৰ তেখেতসকলে কোনো এটা ফাণ্ড কি নিদিলে বিল নিদিলে একো নিদিলে আৰু তেখেতসকলক হাৰাশাস্তি কৰিলে ইয়াৰ কাৰণে যোৱা বছৰ আমি বহুতখিনি মোৰ দেন 400 কণ্ট্ৰেক্টৰসকলক আমি 10 লাখ কৰি আমি তেখেতসকলক লাইবিলিটি দিছিলোঁ আৰু সেইটো আমাৰ কাৰণে এটা ডাঙৰ এটা কাম হৈছে গ্ৰামা মহিলাৰে ওৱান মেন আৰ্মি হিচাপে চৰকাৰ চলাই আছিলে আৰু বাকী কাৰো একো নাছিলে সেইটো গণতন্ত্ৰত কেতিয়াও হ'ব নোৱাৰে ভাৰতবৰ্ষ বিশ্বৰ ভিতৰত সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ হয় তেনেকুৱা সৰ্ববৃহৎ গণতান্ত্ৰিক দেশ এটাত আজি যদি তেখেতসকলে কয় যে এইটো যদি NGO চলাইছে এতিয়া আমাৰ যিটো চৰকাৰ আছে যিটো বড়োলেণ্ডত যিটো গেপ আছে যিটো মানে পেৰামিটাৰ্ছবিলাক যিটো ডাউন হৈ আছে ইয়াত মানে হেল্থ সেক্টৰত বহুত ডাউন হৈ আছিলে ইয়াত এডুকেশ্যনত বহুত ডাউন হৈ আছিলে লাইভলিহুড মেনেজমেণ্টত ডাউন হৈ আছিলে ৰুৰেল ডেভেলপমেণ্টৰ অৱস্থা ভাল নাছিলে আজি তেখেতসকলৰে মানুহবিলাকে সদনত কৈ আছে এছেম্বলিত কৈ আছে ডেভেলপমেণ্ট দেখা নাই আমাৰ চৰকাৰটো 2 বছৰে হৈছে তেখেতসকলেতো 17 বছৰ কৰিছিলে ৰাস্তা এটা বনালে কি 2 বছৰত শেষ হৈ যায় নেকি দলং এটা বনালে 2 বছৰত শেষ হৈ যায় নেকি কিবা এটা ভাল কাম কৰিলে সি 2 বছৰত শেষ হৈ যায় নেকি তেখেতসকলে 17 বছৰত কৰা নাই হিতুহে দেখা নাই তেখেতসকলে আমিতো 2 বছৰত বহুত আৰম্ভ কৰি দিলোঁ ইতিমধ্যে বহুত কাম তেখেতসকলে যদি আমাৰ লগত যাব বিচাৰে আমি লৈ যাব পাৰোঁ তেখেতসকলক চ' এই কাৰণে আজি যিবিলাক সাস্টেইনেবল কাম হৈছে তেখেতসকলে এই কামবিলাক দেখা নাই আৰু ইয়াত আজি UNDP আজি আমাৰ লগত কাম কৰিবলৈ আহিছে যিটো অল ওভাৰ ৱৰ্ল্ড তেখেতসকলে কাম কৰি আছে ভিজন ডকুমেণ্ট প্ৰিপেয়াৰ কৰিছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত কাম কৰি আছে তেখেতসকলে বহুত ষ্টেটৰ লগত কাম কৰি আছে আমাৰ লগতো কৰিছে ইউনিচেফ আমাৰ লগত কাম কৰিছে আজি অল ওভাৰ ৱৰ্ল্ড ইউনিচেফে কাম কৰি আছে হেল্থ সেক্টৰত চিলড্ৰেনছবিলাক কেনেকৈ মানে নিউট্ৰিচিয়াছ মানে নিউট্ৰিশ্যনটো মানে দিব পাৰে বিভিন্ন সেক্টৰত তেখেতসকলে কাম কৰি আছে আজিম প্ৰেমজী ইউনিভাৰ্চিটি আজি আমি স্কুলবিলাক টিচাৰ ট্ৰেইনিং হোৱা নাছিল অফিচাৰবিলাকৰ ট্ৰেইনিং ক'তো নহয় চ' তেখেতসকলৰ কেনেকৈ মানে ষ্ট্ৰেংথেন কৰা হ'ব কোৱালিটি কেনেকৈ ডেভেলপ কৰিব সেইকাৰণে আজি আজিম প্ৰেমজী ইউনিভাৰ্চিটিৰ MOU চাইন কৰি আমাৰ অফিচাৰসকলৰ ট্ৰেইনিং হৈ আছে অফিচাৰসকলক আজি আমি ষ্ট্ৰেংথেন কৰি আছোঁ তেখেতসকলক কেপাচিটি বিল্ড আপ কৰি আছোঁ টিচাৰসকলৰ ট্ৰেইনিং কৰি আছোঁ আমি আজিম প্ৰেমজীৰ লগত তেনেকুৱা টাটাৰ লগত আমি কাম কৰিছোঁ আগষ্টৰ লগত ছায়েন্সৰ ওপৰত কাম কৰি আছোঁ যিটো নেকি BPFে অহা 100 বছৰতো চিন্তা কৰিব নোৱাৰিব আজি আমাৰ ছায়েন্সত আমি বহুত তলত পৰি আছোঁ সেই ছায়েন্সটো উঠাবৰ কাৰণে আগষ্ট ফাউণ্ডেশ্যনৰ লগত আমি কাম কৰি আছোঁ ইতিমধ্যে ইনফোচিছে 10 কোটি টকা আমাক মানে আমাৰ অঞ্চলৰ কাৰণে গ্ৰাণ্ট কৰিছে ইনফোচিছ কোম্পানীয়ে ছায়েন্সটো যাতে ইয়াত ডেভেলপ কৰিব পাৰে আমিও অলপ পইচা দি পেলাই এইটো আগুৱাই নিব বিচাৰিছোঁ এইটো আমি স্পষ্টকৈ ক'ব পাৰোঁ আৰু ইয়াত আমাৰ সব তথ্য আছে তেখেতসকলে আজি কৈ আছে যে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া এণ্ড কোম্পানীয়ে বাহিৰত মেল মিটিঙত কৈ আছে যে অসম চৰকাৰত 16টা ডিপাৰ্টমেণ্ট দিয়াটো আমাৰ চৰকাৰ আহিলে একদিনতে এটা কলমত আমি ৰিটাৰ্ণ লৈ আহিম মই তেখেতক চেলেঞ্জ কৰিছোঁ তেখেতে আমাক আহি বুজাই দিয়ক মানে আমাক দেখুৱাই দিয়ক কোনটো 16টা ডিপাৰ্টমেণ্ট কোনটো অসম চৰকাৰক ৰিটাৰ্ণ দিয়া হৈছে এজন 17 বছৰ চিফ হৈ আজি এই কথাখিনি তেখেতে বুজি নাপালে ইয়াতকৈ লাজৰ কথা হাস্যকৰ কথা একো হ'ব নোৱাৰে কোনো 16টা ডিপাৰ্টমেণ্ট আমাৰ চৰকাৰৰ দিনত অসম চৰকাৰৰ ৰিটাৰ্ণ দিয়া নাই অসম চৰকাৰে BTR চুক্তিৰ পিছত আজি BTR চুক্তিৰ পিছত এটা নটিফিকেশ্যন মানে পাৰ্চনেল ডিপাৰ্টমেণ্টৰ পৰা 19 জানুৱাৰী 2021 দিছে আৰু তাত স্পষ্ট কথা লিখা আছে দ্য ছাৰ্ভিচেছ অফ ডেপুটি কমিশ্যনাৰ্ছ ইন BTAD আৰ পাৰ্চিয়েলি প্লেচড with Bodoland Territorial Council in respect of all developmental activities in their district with regard to the responsibility assigned to them by the BTC authority.
ইয়াত স্পষ্ট লিখা আছে যে অসম চৰকাৰৰ পাৰ্চনেল ডিপাৰ্টমেণ্টে ডেপুটি কমিশ্যনাৰক উন্নয়নৰ কাম কাজটো চাবলৈ BTC অথৰিটিৰ লগত কাম কৰিবলৈ তেখেতসকলক নিৰ্দেশ দিয়া হৈছে। এইটো অৰ্ডাৰ, এইটো মানে নটিফিকেশ্যন ওলাই দিয়া হৈছে। আৰু এইটোকে আজি তেখেতসকলে বুজি নাপায় না কি মই নাজানো, যে সেইটো মানুহক মানে মিছলিড কৰিবৰ কাৰণে, সাধাৰণ মানুহক মিছলিড কৰিবৰ কাৰণে চিধাই কৈছে কি যে 16টা ডিপাৰ্টমেণ্ট দি দিলে, 16টা ডিপাৰ্টমেণ্ট দি দিলে। যিটো 16টা ডিপাৰ্টমেণ্টৰ কথা ইয়াত কোৱা আছে, এই অৰ্ডাৰটো আপোনালোকে চাই ল'ব। ইয়াত আছে যে মনিটৰিং কৰাৰ কাৰণে, ইয়াত লিখা আছে যে ডেপুটি কমিশ্যনাৰ্ছ are hereby entrusted with overall monitoring and supervisions of the schemes pertaining to the following subjects entrusted with the BTC. Monitoring and supervision আমাৰ ডিষ্ট্ৰিক্টত আৰু অলৰেডি এই DC সকলক আমাৰ ইয়াত সেক্ৰেটাৰী হিচাপে নটিফাই কৰা হৈছে, আমাৰ সেক্ৰেটাৰী তেখেতসকলে। সো আজি আমি বিচাৰিছোঁ যে ইয়াত দক্ষ IS অফিচাৰ আহিছে, ACS অফিচাৰ আহিছে। আমাৰ ডিষ্ট্ৰিক্টত বহুত বেছি কাম নাই, কিছুমান ডিষ্ট্ৰিক্টত আছে, কিছুমান ডিষ্ট্ৰিক্টত কম কাম আছে। সো তেখেতসকলে যদি আমাৰ ডেভেলপমেণ্টেল পাৰ্ট হৈ যায়, অসমৰ বাকী ডিষ্ট্ৰিক্টত তেখেতসকলে ডেভেলপমেণ্টেল কাম কাজটো পাৰ্ট হৈ গৈছে, আমাৰ ডেভেলপমেণ্টেল পাৰ্ট হোৱাটো আজি BPF-এ নিবিচাৰে। তেখেতসকলৰ কি কাম কৰিব নালাগে, এনাই অফিচাৰবিলাক বহি থাকিব, লেফ্ট ৰাইট চাইন কৰি পইচা খাব লাগে, পইচা দিব লাগে, তেখেতসকলক পইচা ওলাই দিয়াৰ কামবিলাক কৰিব লাগে। সেইটোকে আমাৰ দিনতো হোৱাটো বিচাৰিছে, কিন্তু আমি এইটো হ'বলৈ নিদিওঁ। আমাৰ দিনত আমি কাম কৰিবলৈ আহিছোঁ। আমাৰ দিনত এই কাৰণে তেখেতসকলে কৈছে যে এছেম্বলিত তেখেতসকলে বাৰে বাৰে কৈছে পইচা খৰচ কৰিব পৰা নাই, পইচা খৰচ কৰিব পৰা নাই। তেখেতসকলৰ নিচিনা যদি খুটা কম্বল দিব লাগে, আমাৰ দিনতো এক মাহতে গোটেই পইচা খৰচ হৈ যাব, 800 কোটি টকা, 700 কোটি টকা। আমি সেইটো কৰিবলৈ বিচৰা নাই। আমি প্ৰপাৰ প্লেনিং, প্ৰপাৰ ষ্টাডি, প্ৰপাৰ স্কিম আৰু 100% যাতে ৰাইজৰ কাৰণে এই পইচাবিলাক কামত লাগে, সেইটোকহে আমি কৰিবলৈ বিচাৰিছোঁ। যাৰ কাৰণে আজি আমাৰ দিনত এই স্কিমবিলাক কৰা হৈছে। আজি আমাৰ লগত বহুতখিনি অৰ্গেনাইজেশ্যনছবিলাকে কাম কৰিবলৈ আহিছে। তেখেতসকলে কৈছে যে বড়োলেণ্ডটো এতিয়া NGO চৰকাৰ বুলি বাহিৰত গাই আছে, NGO চৰকাৰ। তেখেতসকলৰ খনত ৰাজাৰ চৰকাৰ আছিলে, আমাৰটোতো NGO চৰকাৰ নহয়। তেখেতসকলৰ গণতান্ত্ৰিক চৰকাৰ নাছিলে, ৰাজাৰ চৰকাৰ আছিলে। এজন দুজন মানুহে চৰকাৰ চলাই আছিল, বাকী কোনোৱে গম পোৱা নাছিলে। কিন্তু আমাৰ সময়ত প্ৰত্যেকজন EMA, আজি প্ৰত্যেকজন MCA, আজি ঘাওটো আমাৰ হৈ গ'ল, কিন্তু আজি যিটো হিলিং কৰিব লাগে, ঠিক কৰিব লাগে, এই কামবিলাক হোৱা নাই। এই কাৰণে আমি চেষ্টা কৰিছোঁ, যিটো 1996ত কনফ্লিক্ট হোৱা, বিভিন্ন সময়ত কনফ্লিক্ট হোৱা আদিবাসী আৰু বড়োসকলক পুনৰ সংস্থাপনৰ কাৰণে এটা আঁচনি আমি তৈয়াৰ কৰিছোঁ, যাতে বড়োসকলো নিজৰ গাঁৱত ৰিটাৰ্ণ যাব পাৰে, আদিবাসীসকলো নিজৰ গাঁৱত ৰিটাৰ্ণ যাব পাৰে। এই মিছনবিলাক তেখেতসকলে লোৱা নাছিলে, আমি লৈছোঁ। সো এতিয়া তেখেতসকলে ৰাজনৈতিক স্বাৰ্থত বিভিন্ন কথাবিলাক কৈ ফুৰিছে। যিবিলাক কাম তেখেতসকলে কৰিব লাগিছিলে সেইটো কৰা নাই, যিবিলাক চিন্তা কৰিব লাগিছিলে 17 বছৰে সেইটো নকৰে। 17 বছৰে বিদেশ ঘূৰি মানে বিভিন্ন মানে এণ্টাৰটেইনমেণ্ট কৰি, বিভিন্ন মানে খোৱা লোৱাৰ মেলা পাতি, বিভিন্ন মানে এনেকুৱা পৰিৱেশত তেখেতসকলে সময়খিনি কটালে, বহুতখিনি পইচা মিছ ইউজ কৰিলে। আৰু আজি আহি পেলাই তেখেতসকলে যিটো ৰাজনীতি কৰিব বিচাৰিছে, এইটো বড়োলেণ্ডত কেতিয়াও হ'ব দিয়া নহ'ব। এই বড়োলেণ্ডটো বহুত ত্যাগৰ বিনিময়ত, বহুত চেষ্টাৰ বিনিময়ত আজি শান্তি আহিছে, ভাল পৰিৱেশ আহিছে। এই ভাল পৰিৱেশটো কোনো কাৰণত, কোনোবা এজন দুজন ব্যক্তিৰ স্বাৰ্থত, কোনোবা এজন দুজন ব্যক্তিৰ ইণ্টাৰেষ্টত বড়োলেণ্ডত পুনৰ মানে এনেকুৱা পৰিৱেশ আহিবলৈ দিয়া নহ'ব। যিটো তেখেতসকলে পুনৰ আনিবলৈ বিচাৰিছে, সেই পৰিৱেশবিলাক কেতিয়াও আনিব দিয়া নহ'ব। ইয়াত সকলো বড়ো, অসমীয়া, আমাৰ আদিবাসী, মাইনৰিটি, গোৰ্খা, নাথযোগী, কোচ ৰাজবংশী, মাইনৰিটি, বঙালী, যিমানখিনি জনগোষ্ঠী আছে, হিন্দী ভাষী, ৰাভা, হাজং, গাৰো, সকলো জনগোষ্ঠী ইয়াত নিৰাপদে সসন্মানে ভালকৈ জীয়াই থাকিব পাৰিব লাগিব। আৰু ইয়াৰ কাৰণে বৰ্তমানৰ চৰকাৰ দায়বদ্ধ। আমি চৰকাৰী পইচাটো 1 টকা কৰি খৰচ কৰি ভালকৈ খৰচ কৰিব বিচাৰিছোঁ ৰাইজৰ স্বাৰ্থত। এট দি ছেইম টাইম যাতে ছ'চিয়েল আপলিফমেণ্ট, ছ'চিয়েল ষ্টেবিলিটিটো আমাৰ ইয়াত চিয়'ৰ হৈ যায়, সেইটো আমি নজৰ দিছোঁ। আৰু ইয়াৰ লগতে শিক্ষা অনুষ্ঠান, আমাৰ স্কুল অফ পিচ আমি ইয়াত বনাবলৈ গৈ আছোঁ। পিচৰ কাৰণে স্কুল বনাবলৈ গৈ আছোঁ, নলেজ ফেষ্টিভেল, নলেজ ডিক্লাৰেশ্যনৰ পিছত। তো এই নলেজ ফেষ্টিভেলৰ পিছত যিটো পৰিৱেশ আহিছে এতিয়া, এই পৰিৱেশটো তেখেতসকলে অনুভৱ কৰিব পৰা নাই। আজি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ লগত যে ৱৰ্ল্ডৰ বিভিন্ন ইনষ্টিটিউশ্যনৰ লগত জড়িত হৈ গ'ল, অসমৰ বিভিন্ন ইউনিভাৰ্চিটিৰ লগত মানে ইয়াতে কানেকশ্যন হৈ গ'ল, আমাৰ যে কিমান এটা
ষ্টেটাছটো আগুৱাই গ'ল এই কথাবিলাক তেখেতসকলে কৰিব নোৱাৰিলে আৰু সেইটো তেখেতসকলে আজি এইটো বেলেগকৈ তেখেতসকলে মানে ৰাইজক দেখুৱাব বিচাৰিছে যে ইয়াত মানে আমিহে ঠিক আছিলোঁ তেখেতসকলে সুযোগ পাইছিলে ৰাইজে মৰম দিছিল সন্মান দিছিল চান্স দিছিল এই কামবিলাক তেখেতসকলে কৰিব নোৱাৰিলে এতিয়া আমাৰ দিনত এতিয়া আমি স্কিল ইণ্ডিয়া ইণ্টাৰনেশ্যনেল চেণ্টাৰ যিটো নেকি স্কিলৰ কাৰণে এটা চেণ্টাৰ পাবলৈ সক্ষম হৈছোঁ কোকৰাঝাৰত আৰু IT পাৰ্কক এইটো ইতিমধ্যে অতি শীঘ্ৰে এইটো আৰম্ভ কৰা হ'ব আমাৰ ল'ৰা ছোৱালীয়ে ইণ্টাৰনেশ্যনেল ষ্টেণ্ডাৰ্ডৰ স্কিল ল'বৰ কাৰণে ইয়াতে শিকিব পাৰিব লেংগুৱেজ স্কিল শিকিব পাৰিব বিভিন্ন বিদেশী ভাষা ইয়াতে শিকিব পাৰিব এই কামবিলাক আমি ইয়াতে আৰম্ভ কৰিছোঁ আজি NSTI বুলি কয় নেশ্যনেল স্কিল ট্ৰেইনিং ইনষ্টিটিউট ইয়াৰ চেণ্টাৰ পাবলৈ আমি সক্ষম হৈছোঁ ইতিমধ্যে 20 কৰোৰৰ এটা প্ৰজেক্ট আৰম্ভ হৈ গ'ল এই 20 কৰোৰৰ প্ৰজেক্টটো আমি 20 কৰোৰৰ প্ৰজেক্টত 10,000 ইউথক ট্ৰেইনিং দিয়া হ'ব এইটো সৰু কথা নহয় ইট ইজ নট এ জব আমাৰ 10,000 ইউথে স্কিল ট্ৰেইনিং ল'ব পাৰিলে তেখেতসকলে স্কিল মেন পাৱাৰ আমাৰ কাৰণে হৈ যাব আৰু আমাৰ অঞ্চলত অকল নহয় অসমত নহয় সমগ্ৰ ভাৰতত বা বিশ্বৰ বিভিন্ন প্ৰান্তত যাই পেলাই তেখেতসকলে এমপ্লয়মেণ্ট পাবলৈ সক্ষম হ'ব আজি আপোনালোকে দেখিছে যে কোকৰাঝাৰত যোৱা বছৰহে আমি আৰম্ভ কৰিছিলোঁ চিন্তাধাৰা আৰু এই লগে লগে আজি অসমৰ বাজেটত 100 কোটি আমাৰ যিটো KDS যিটো গ্ৰাউণ্ড আছে ইয়াত মাল্টিপাৰ্পজ স্পৰ্টছ ষ্টেডিয়াম পাবলৈ আমি সক্ষম হৈছোঁ এইবাৰৰ বাজেটত মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাওঁ আপোনালোকে জানে যে ফুটবলত বড়োলেণ্ড সবচে আগবঢ়া কিমান ফুটবল হয় গাঁৱে গাঁৱে ফুটবল হয় তেখেতসকলে দেখা পাইছে তেখেতসকলে খেলি আহিছে কিন্তু ইমান বছৰে এটা ভাল ষ্টেডিয়াম লাগে বুলি কাম কৰিব নোৱাৰিলে তেখেতসকলৰ দিনতো পেকেজ আছিলে কিবা আছিলে কৰিম বুলি কৰিব পাৰিলেহেঁতেন কিন্তু আমাৰ স্পৰ্টছত মানে তেখেতসকলে আমাৰ ইউথবিলাকক স্ক'ৰ দিব বিচৰা নাই আমি সকলো গম পাওঁ বিভিন্ন ক্লাবত যিটো স্পৰ্টছত ফুটবল খেলা ল'ৰা ছোৱালী প্ৰত্যেক বছৰে হাজাৰ হাজাৰ ল'ৰা ছোৱালী চাকৰি পায় কোনোবা ৰেলৱেত কোনোবা আপোনাৰ অইলত কোনোবা মানে পুলিচত বিভিন্ন চাকৰি পায় তেখেতসকলে এইবাৰো পুলিচৰ যিটো ৰিক্ৰুইটমেণ্ট হৈ গ'ল তাত বহুত মোৰ দেন 1200 আমাৰ অঞ্চলৰ পৰা চাকৰি পাইছে আৰু তাত বহুত স্পৰ্টছমেনো আছে তো সেইকাৰণে আজি ফুটবলটো আমি গুৰুত্ব দিছোঁ যাতে ফুটবলৰ দ্বাৰা আমি আগবাঢ়ি যাব পাৰোঁ যোৱা বছৰ আমি ISPL পাতিছোঁ এইবাৰো ISPL অনুষ্ঠিত ইয়াত যিটো আছে আপোনাৰ অনলি আঁঠুৱা ছাপ্লাই তাত আনঅথৰাইজ এক্সপেণ্ডিচাৰ যিটো NHCMে দি আছে এই NHCMে দিয়া বস্তুবিলাক তেখেতসকলে ছাপ্লাই দিয়া আছিলে সেইটো কে কৈছে যে সেইটো কিয় দিলে আপোনালোকে এইটো কৰিব নালাগে বুলি পেলাই চ' তেনেকুৱা বহুতখিনি স্কিম আমাৰ হাতত আছে এইটো মই আপোনালোকক ক'ব পাৰোঁ এতিয়া কথা হৈছে কি যে বৰ্তমানৰ যিটো আমাৰ UPPL BJP আৰু GSPৰ চৰকাৰ এই চৰকাৰখনে বড়োলেণ্ড অঞ্চলৰ প্ৰত্যেকটো জাতি জনগোষ্ঠী প্ৰত্যেকটো ৰাইজ আগুৱাই নিয়াৰ কাৰণে আমি কমিটেড আৰু কাম কৰি যাম এইখন বাজেটৰ পিছত আৰু ডাবল স্পীডত আমি কাম কৰিম আৰু ৰাইজৰ উন্নতি হোৱাৰ কাৰণে আমি কাম কৰিম ৰাইজৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক পাৰ্মানেণ্টলি সলভ কৰাৰ কাৰণে কাম কৰিম আৰু আমি প্ৰয়াস কৰিছোঁ যে ফৰেষ্ট অঞ্চলত যিসকলে ইলিজিবল তেখেতসকলক ফৰেষ্টত পাট্টা দিয়া খাস মাটিত যিসকল আছে ইলিজিবল বনাফাইড চিটিজেন তেখেতসকলক মাটিৰ পাট্টা দিয়া ভূমিৰ সমস্যাটো স্থায়ীভাৱে সমাধান কৰিবৰ কাৰণে আমাৰ চৰকাৰখনে আগবাঢ়ি আছে